भारत माता की भारत माता की भारत माता की আজি আজি ভাৰতবৰ্ষৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে হৰেন্দ্ৰ চিত্ৰা কনিষ্ঠ মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি ৭০০ৰো অধিক ল'ৰা ছোৱালী আৰু ৩০জনৰো ওপৰৰ শিক্ষক শিক্ষয়িত্ৰীক লগত লৈ শোভাযাত্ৰা কৰিবলৈ ওলাইছোঁ। প্ৰথমেই ধন্যবাদ জনাইছোঁ সকলো নিউজ চেনেলক যে আজি আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আমাৰ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। আমাৰ দেশৰ জনগণৰ চাৰিওফালে উন্নতি হৈছে, শিক্ষাৰ ক্ষেত্ৰত, অৰ্থনৈতিকৰ ক্ষেত্ৰত, ৰাজনৈতিকৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত আজি যথেষ্টখিনি ভাৰতবৰ্ষ আগবাঢ়ি গৈছে। যদি দেখা যায় 10জন মানুহৰ নাম একেলগে ইনক্লুড কৰা হয় তেতিয়াহ'লে 7জনে ভাৰতীয় মানুহে দেশত ভৱিষ্যত সুনাম অৰ্জন কৰিব পাৰিছে। গতিকে আমি আশা ৰাখিছোঁ আজিৰ এই শোভাযাত্ৰাৰ জৰিয়তে আমাৰ এই অঞ্চলৰ সমূহ ৰাইজৰ মাজত এনেকুৱা এটা মেছেজ যাওক যে নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে গোটেই ভাৰতবৰ্ষৰ অসমত যিটো শান্তি বিৰাজ কৰিবলৈ সক্ষম হৈছে বা উন্নতি কৰিবলৈ সক্ষম হৈছে, আমি এই দুয়োটা চৰকাৰৰ লগত হাতে হাত মিলাই ভৱিষ্যতে আমাৰ দেশখনক আগুৱাই লৈ যাম বুলি আমি আশা ৰাখিছোঁ। ভাৰত মাতা কি ভাৰত মাতা কি भारत माता की भारत माता की